হাই হেল্ল' নমস্কাৰ মই আজি লৈ আহিছোঁ ক্লাছ 11ৰ আছামিছৰ নাটক কুশল কোঁৱৰৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। এইকেইটা কুৱেশ্যন তোমালোকে এক্সামত দেখিব পাবা বুলি মই আশা কৰিছোঁ, কাৰণ মই এইকেইটা কুৱেশ্যন বহুত কুৱেশ্যন পেপাৰ এনালাইচিছ কৰাৰ পিছত মই এইকেইটা কুৱেশ্যন বাছি আনিছোঁ। গতিকে তোমালোকৰ এই ভিডিঅ'টোৰ দ্বাৰা মই তোমালোক উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু আজি আমাৰ এই কুৱেশ্যনৰ ছিৰিজটো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো দিছে যে কুশল কোঁৱৰৰ মোৰ কাহ হৈ আছে, সেইটো কাৰণে প্ৰথম কুৱেশ্যনটো দিছে যে কুশল কোঁৱৰৰ কোন শ্ৰেণীৰ নাটক? কুশল কোঁৱৰ কোন শ্ৰেণীৰ নাটক? এনচাৰটো হ'ব কুশল কোঁৱৰ বুৰঞ্জীমূলক নাটক। কুৱেশ্যন নম্বৰ 2 কৈছে যে কুশল কোঁৱৰ নামৰ নাটকখনৰ নাট্যকাৰজনৰ নাম কি? কুশল কোঁৱৰ নামৰ নাটকখনৰ নাট্যকাৰজনৰ নাম হ'ল উত্তম বৰুৱা। কুশল কোঁৱৰ নাটকখন কোনে লিখিছে? কুশল কোঁৱৰ নাটকখন লিখিছে উত্তম বৰুৱাই। কুৱেশ্যন নম্বৰ 3 কৈছে যে কুশল কোঁৱৰ কোন আছিল? কুশল কোঁৱৰ কোন আছিল? আমিতো এতিয়া নাজানো ন কুশল কোঁৱৰ কোন আছিল, সেইটো কাৰণে এনেকৈ লিখিব নোৱাৰিম যে কুশল কোঁৱৰ মানুহ আছিল। আৰু কুশল কোঁৱৰ মানুহ আছিল, আমিওতো মানুহ ন, তেনেকৈ লিখিলে নহ'ব। তেওঁ এটা যিটো বৈশিষ্ট্য হয় ন, সেই যিটো বৈশিষ্ট্যৰ দ্বাৰা আমাৰ গোটেই অসম তথা ভাৰতে চিনি পায়, সেইটো লিখিব লাগিব। এনচাৰটো হ'ব 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ এজন শ্বহীদ আছিল। আমাৰ যি ভাৰত ত্যাগ আন্দোলন হৈছিল ন, ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল? 1942 চনত। 1942 চনত যে ভাৰত ত্যাগ আন্দোলন হৈছিল, তেওঁ কি কৰিছিল? নিজৰ দেশৰ কাৰণে তেওঁ শ্বহীদ হৈছিল। নিজৰ দেশৰ কাৰণে তেওঁ মৃত্যুবৰণ কৰিছিল, সেইটো কাৰণে তেওঁক শ্বহীদ বুলি কোৱা হয়। এনেকৈ লিখিব লাগিব যে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ এজন শ্বহীদ আছিল। কুৱেশ্যন নম্বৰ 4 কৈছে যে সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে উত্তম বৰুৱাই ৰচনা কৰা পুথিখনৰ নাম কি? এনচাৰটো হ'ব মহাপুৰুষৰ নামঘৰ। এইটো দিছে, তোমালোকে চাবা দেই, ৰটো লিখিব লাগিব, আকৌ মহাপুৰুষ নামঘৰ লিখিলে নহ'ব, মহাপুৰুষৰ নামঘৰ লিখিব লাগিব। তাৰপিছত কুৱেশ্যন নম্বৰ 5 কৈছে যে কুশল কোঁৱৰ নাটকখনত উল্লেখ থকা চৰকাৰী উকিলজনৰ নাম কি? কুশল কোঁৱৰ নাটকখনত উল্লেখ থকা চৰকাৰী যি উকিল আছিল ন, সেই উকিলজনৰ নামটো কি? উকিল দুজন আছিল, ইয়াৰ ভিতৰত দিছে এজন চৰকাৰী উকিল। সেই চৰকাৰী উকিলজনৰ নাম আছিল দেৱেশ্বৰ শৰ্মা। তোমালোকে কুৱেশ্যনবিলাক কেনেকৈ লিখিবা জানা? যদি পৰীক্ষাত টাইম হয় ন, কুৱেশ্যনবিলাক 1 মাৰ্কৰ হ'লেও তোমালোকে গোটেই এনেকৈ লিখিবা যে কুশল কোঁৱৰ, তো কমা আৰু ঊৰ্ধ্বকমাৰ ভিতৰত লিখিবা নাটকত উল্লেখ থকা চৰকাৰী উকিলজনৰ নাম আছিল দেৱেশ্বৰ শৰ্মা। তেতিয়া এক্সামিনাৰে মাৰ্কটো দিবলৈ বেয়া নাপায়। নহ'লে এক্সামিনাৰে 1-2 কমি থাকিলেও ন, কেনেকৈ মাৰ্কটো কমাওঁ সেইটো ধাৰণাত থাকে ন, সেইটো কাৰণে এনেকৈ গোটেই কুৱেশ্যনটো লিখি পেলাই এনচাৰটো লিখি দিলেই হ'ল, তেতিয়া বেছি ভাল হয়। তাৰপিছতে কুৱেশ্যন নম্বৰ 6 কৈছে যে সৰু পথাৰৰ ৰেল দুৰ্ঘটনাত কোন চনৰ কিমান তাৰিখে হৈছিল? 1942 চনৰ 9 অক্টোবৰ। দেখিছানে, এইটো 1942 চনৰ আৰু এটা ঘটনা পাইছোঁ আমি। কি ঘটনা? ভাৰত ত্যাগ আন্দোলন। এই কুৱেশ্যনকেইটা তোমালোকে ইম্পৰ্টেণ্ট নহয় বুলি নাভাবিবা। এই কুৱেশ্যনকেইটা আগত PYQত আহিছে আৰু মই বহুত এনালাইচিছ কৰিছোঁ। এনালাইচিছ কৰাৰ পিছত মই এই কুৱেশ্যনকেইটা বাছি আনিছোঁ। গতিকে তোমালোকৰ উপকৃত হ'ব বুলি মই ভাবি পেলাই আনিছোঁ ন। তোমালোকে আহি পেলাই এক্সামৰ পিছত আহি পেলাই তোমালোকে ভিডিঅ'টো চাই পেলাই ক'বা যে মেম এইকেইটা আহিছে বা এইকেইটা আহিছে। কুৱেশ্যন নম্বৰ 7লৈ আমি আগবাঢ়িছোঁ যে কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? এনচাৰটো হ'ব, মই ইয়াত নিলিখিলোঁ নেকি, ৰখা 1 মিনিট। এইটো কুশল কোঁৱৰক, এইটো লিখিছা, এইটোতে লিখি থৈছোঁ। কুশল কোঁৱৰক 1942 চনৰ 13 জুন তাৰিখে ফাঁচি দিয়া হৈছিল। আৰু কুৱেশ্যন নম্বৰ 8 কৈছে যে বৈকুণ্ঠ বিহাৰী সিং কোন আছিল? বৈকুণ্ঠ বিহাৰী সিং আছিল এজন স্বাধীনতা বিপ্লৱী। তেওঁ ক'ৰ আছিল? তেওঁৰ অৰিজিনেল ঘৰ আছিল বিহাৰৰ আছিল তেওঁ। আমি যেনেকৈ অসমৰ, তেওঁ আছিল এজন বিহাৰৰ। নম্বৰ আছে যে গোমধৰ কোন আছিল? গোমধৰ কোঁৱৰ কোন আছিল? গোমধৰ কোঁৱৰ আছিল ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰি শ্বহীদ হোৱা প্ৰথমজন অসমীয়া
সম্বন্ধত তেওঁ আছিল কুশল কোঁৱৰৰ আজু ককা। মানে কুশল কোঁৱৰ আছিল এজন কি শ্বহীদ, যোনজন কি আছিল আমাৰ অসমৰ প্ৰথমজন শ্বহীদ। অসমৰ প্ৰথমজন শ্বহীদ মানে যোনে মানে শ্বহীদ মানে কি, যোনে দেশৰ কাৰণে নিজৰ জীৱন দান দিয়ে, তেওঁক শ্বহীদ বুলি কোৱা হয়। হয়, আৰু আমাৰ ভাৰতৰ ভিতৰত আমাৰ অসমৰ পৰা প্ৰথমজন আছিল কি, প্ৰথমজন আছিল গোমধৰ কোঁৱৰ। আৰু তেওঁ গোমধৰ কোঁৱৰ কোন আছিল, কুশল কোঁৱৰৰ সম্বন্ধত আজু ককাক আছিল। কুৱেশ্যন নম্বৰ 10ত কৈছে যে কুশল কোঁৱৰক কোনে বিশ্বাসঘাতকতা কৰিছিল। মানে বিশ্বাসঘাতকতা মানে কি, বিশ্বাসঘাতকতা মানে তেওঁলোক আগতে মানে বহুত ভাল আছিলে ন, মানে তেওঁ ভাবিবই পৰা নাছিল যে এইটো কাম সেই পুলিন বৰুৱা নামৰ ব্যক্তিজনে কৰিব। তেওঁ বিশ্বাসঘাতকতা কৰিছিল, মানে পুলিন বৰুৱাক এইটো কি কয় কুশল কোঁৱৰে বিশ্বাস কৰিছিল, কিন্তু তেওঁ বিশ্বাসঘাতকতা কৰিছিল। সেই ব্যক্তিজনৰ নাম আছিল পুলিন বৰুৱা। 11 নম্বৰ দিছে যে কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল। কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল 1942 চনৰ 13 জুন তাৰিখে। এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটো ইম্পৰ্টেণ্ট হয়, এইটো মানে গোটেইকেইটাই ইম্পৰ্টেণ্ট হয়। আৰু দীঘল প্ৰশ্নলৈ আহিছোঁ যে ঐতিহাসিক নাটক কাক বোলে। এইবিধ নাটকৰ দুটা বৈশিষ্ট্য লিখা। ঐতিহাসিক নাটক মানে আমি মনলৈ আহি যায়, ঐতিহাসিক মানে কি ইতিহাস, মানে আগতে যিবিলাক ৰচনা কৰা হৈছিল ন, সেই নাটকসমূহৰ কথা কৈছে। ইতিহাসৰ ঘটনা বা চৰিত্ৰক অৱলম্বন কৰি ৰচনা কৰা নাটকক ঐতিহাসিক নাটক বোলে। মানে ইতিহাসৰ ঘটনা যেনেকৈ কুশল কোঁৱৰে মানে শ্বহীদ হৈছিল ন, বা ভাৰত ত্যাগ আন্দোলন হৈছিল, আমাৰ স্বাধীনতা আন্দোলনৰ বিষয়ে এইবিলাক যে লিখে, একোটাতো সঁচা ঘটনা ন, ঐতিহাসিক ঘটনা মানে আগতে হোৱাবিলাক সঁচা ঘটনা, সেইবিলাকক লৈ যিবিলাক চৰিত্ৰ অৱলম্বন কৰি ৰচনা কৰা হয় সেই নাটকসমূহক কি বুলি কোৱা হয়, ঐতিহাসিক ঘটনা। এই ঐতিহাসিক নাটকৰ দুটা বৈশিষ্ট্য হ'ল ঐতিহাসিক নাটকৰ কাহিনীৰ লগতে মূল নায়ক ইতিহাসৰ পৰা লোৱা হয়। মানে মূল নায়ক মানে মূল যোনজন মেইন কেৰেক্টাৰ বুলি কোৱা হয় ন, মেইন কেৰেক্টাৰজন মানে ক'ৰ পৰা লোৱা হয়, ইতিহাস মানে কি আগৰ পৰাই লোৱা হয়। যেনে আমাৰ কুশল কোঁৱৰ নাটকখনত কোন মূল নায়ক আছিল, কুশল কোঁৱৰে আছিল। আৰু কুৱেশ্যন নম্বৰ তাৰপিছতে 2 নম্বৰ পইণ্ট হ'ব, এনে নাটকত যুগ সাপেক্ষে পৰিৱেশ সৃষ্টি কৰা হয়। মানে সেই যুগটো সাপেক্ষে পৰিৱেশটো সৃষ্টি কৰা হয়। মানে এইটো এটা যুগ, এইটো এটা মানে কি আধুনিক যুগ, সেই আধুনিক যুগৰ সাপেক্ষে মানে যেতিয়া মানে নাটকখন পৰিৱেশন কৰা হ'ব ন, তাৰ লগত মানে এই আধুনিক যুগৰ লগত অলপ মিলাই পেলাই কি কৰা হ'ব, পৰিৱেশটো সৃষ্টি কৰি লোৱা হয়। তেতিয়াহে মানে আমাৰ নতুন প্ৰজন্মই বুজি পাব, সেইটো কাৰণে। কুৱেশ্যন নম্বৰ 4 কৈছে যে কুশল কোঁৱৰৰ মাতৃ আৰু পত্নীৰ নাম লিখা। কুশল কোঁৱৰৰ মাতৃৰ নাম কি আছিল, কণপাহী। কণপাহী কোন আছিল যদি আহে, কণপাহী কোন, কণপাহী আছিল কুশল কোঁৱৰৰ মাতৃ, আৰু পত্নীৰ নাম আছিল প্ৰভাৱতী। গ নম্বৰ কৈছে যে গ নম্বৰত মানে এনেকৈ কি আহে, এনেকুৱা কিছুমান কুৱেশ্যন দেখিবলৈ পোৱা যায়, কোটেশ্যন দি দিয়ে, কোনে কাক কৈছিল লিখিবলৈ আহে। সেইটো কাৰণে এইকেইটা অলপ ভালকৈ পঢ়ি যাবা। মই দিয়া বাদেও বেলেগ যদি পোৱা সেই কোটেশ্যনকেইটাও লিখি দিবা। এনেই তোমালোকে মই দিয়া কুৱেশ্যনকেইটাৰ বাদে বেলেগ নপঢ়িলেও হ'ব, খালি কোটেশ্যনকেইটা যদি তোমালোকে চাব বিচাৰা চাব পাৰা, যদি মোক ট্ৰাষ্ট কৰা ভাল কথা, এইকেইটাকে চোৱা। এইটো কৈছে যে সেয়ে মই কৈছোঁ গুম সাপৰ বংশৰ তেজে তেজক খেদে, বজা কলৰ গুৰিয়েদি ক'ত মালভোগ কল ওলাব ছাৰ। কথাষাৰ কোনে কাক কৈছিল। এই কথাষাৰ কোনে কাক কৈছিল লিখিবলৈ আহে। এই কথাষাৰ এনচাৰ হৈছে কুশল কোঁৱৰৰ পৰিচয় দিয়াৰ প্ৰসংগত কথাষাৰ গামবুঢ়াই দাৰোকাক কৈছিল। ঘ নম্বৰ কৈছে কি হ'ল গান্ধীৰ বৰপুত্ৰ, তাক দেশে খুৱাব, তোক মোকতো দেশে নোখোৱাই। কথাষাৰ কোনে কাক কৈছিল, কোনে কাক আগবঢ়াইছিল বা কোনে কাক কৈছিল। এনচাৰটো হ'ব কুশল কোঁৱৰৰ পিতৃ সোণাৰাম কোঁৱৰে নিজ পুত্ৰৰ বিষয়ে পত্নী কণপাহীৰ আগত উক্ত কথাষাৰ কৈছিল। তোমালোকে যদি সময় পোৱা তেতিয়াহ'লে এনেকৈ লিখি ল'ব পৰা, তেতিয়া মানে অলপ ভাল হয় আৰু মানে ইমপ্ৰেশ্যনটো বেছি ভাল হয়। আৰু এনেকৈ লিখি ল'বা, তাৰপিছতে এনেকৈ কোটেশ্যন দি পেলাই কোটেশ্যন দিবা, তাৰপিছতে লিখিবলৈ উক্ত কথাষাৰ কুশল কোঁৱৰৰ পিতৃ সোণাৰাম কোঁৱৰে নিজ পুত্ৰৰ বিষয়ে পত্নী কণপাহীৰ আগত উক্ত কথাষাৰ কৈছিল। ঙ নম্বৰ কৈছে কুশল কোঁৱৰ কোন আছিল। নাটকখনৰ আধাৰত তেওঁ চৰিত্ৰটো বিশ্লেষণ কৰা। এইটো মষ্ট ইম্পৰ্টেণ্ট,
মোষ্ট ইম্পৰ্টেণ্ট 5 মাৰ্কৰ কাৰণে এইটো কুৱেশ্যন কুশল কোঁৱৰ আছিল অসমৰ এজন স্বাধীনতা বিপ্লৱী আছিল অসমৰ এজন কোন আছিল স্বাধীনতা বিপ্লৱী আছিল তাৰপিছতে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা যে নাট্যকাৰ উত্তম বৰুৱাই ৰচনা কৰা কুশল কোঁৱৰ দেখিছানে কুশল কোঁৱৰত মই এনেকৈ কোটেশ্যন দিছোঁ মানে ঊৰ্ধ্বকমা দিছোঁ ঊৰ্ধ্বকমা দিছোঁ নামৰ নাটকখনৰ প্ৰধান চৰিত্ৰ হৈছে কুশল কোঁৱৰ আৰু যদি আহে এনেকৈ কুশল কোঁৱৰ নাটকখনৰ প্ৰধান চৰিত্ৰ কোন আছিল লিখিবা যে কুশল কোঁৱৰ নাট্যকাৰে কুশল কোঁৱৰক এজন প্ৰকৃত স্বদেশপ্ৰেমিক গান্ধীবাদী আদৰ্শ বিপ্লৱী হিচাপে চিত্ৰিত কৰিছে লৰালি কালৰ পৰাই কুশল কোঁৱৰ অতি সাহসী আৰু স্পষ্টবাদী আছিল 14 বছৰ বয়সতে তেওঁ ওজাপালি অনুষ্ঠানত এটিত ওজাপালি দলত মাৰপিট কৰা দাৰোগা এজনৰ হাতৰ পৰা লাঠিডাল কাঢ়ি লৈ ভাঙি পেলাইছিল আকৌ এবাৰ তেওঁ উইলছন নামৰ ইংৰাজ বিষয়া এজনক জোতাৰে মাৰিবলৈ উদ্যত হৈছিল 1921 চনত হোৱা অসহযোগ আন্দোলনত তেওঁ গান্ধীজীক গুৰু হিচাপে মানি দেশ সেৱাত আত্মনিয়োগ কৰে পেৰাগ্ৰাফ চেঞ্জ কৰিবা পেৰাগ্ৰাফ চেঞ্জ কৰিলে ভাল মানে আৰু যদি বেছি নাম্বাৰ থাকে পেৰাগ্ৰাফ চেঞ্জ কৰিলে মানে বেছি মানে কম লিখি পেলাই বেছি নাম্বাৰ স্ক'ৰ কৰিব পাৰি 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত চাহ বাগিচাৰ কেৰাণীৰ চাকৰি এৰি বিপ্লৱত জঁপিয়াই পৰিছিল সেই সময়ত কিছুমান বিপ্লৱী গান্ধীৰ অহিংসা আদৰ্শৰ পৰা স্থলিত হৈ আন্দোলনত হিংসাৰ আশ্ৰয় লোৱাত কুশল কোঁৱৰে বিৰোধিতা কৰিছিল সৰু পথাৰৰ সংঘটিত কৰা ৰেল দুৰ্ঘটনাত তেওঁ জড়িত নাছিল যদিও পুলিন বৰুৱা নামৰ এজন লোকৰ মিছা সাক্ষীত কুশল কোঁৱৰ দোষী সাব্যস্ত হয় কুশল কোঁৱৰে তেওঁ শেষ বাণী হিচাপে কোৱা কথাকেইষাৰ আছিল দেশৰ কাৰণে দেশৰ কোটি কোটি জনতাৰ মুক্তিৰ বাবে মই নিজৰ জীৱন দিয়ে পূজা কৰি গ'লোঁ এইদৰে নাট্যকাৰ কুশল কোঁৱৰক এজন প্ৰকৃত দেশপ্ৰেমিক স্পষ্টবাদী সাহসী আৰু গান্ধীবাদীৰ বিপ্লৱী নেতা হিচাপে নাটকখনত অংকিত হৈছিল মাই ডিয়াৰ জুনিয়ৰ্ছ মোৰ নাটকখনৰ এইকেইটাই আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে যদি ভাল পোৱা মোৰ ভিডিঅ'সমূহ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা থেংক ইউ ফৰ ৱাটছিং